खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। थांनाय गोलाव सम रायजोफोरनि भट लानानै सोरखार सालायनो मोननायनि उनावबो हाग्रामा महिलारि दैदेननायाव गसाइगाव बियाबाव माखासे जौगाखांनाय खामानिफोरा आद्रा जानानै थालांदोंमोन। बे खामानिफोरखौ थाबैनो मावफुंनो नाजानाय जागोन। बे बाथ्राखौ बुंदों 22 नं गसाइगाव विधानसभा बियाबनिफ्राय गोदानै देरहाबोनो हानाय इउपिपिएल दोलोनि एमएलए जिरन बसुमतारिया। समस्या तो बहुत আছে মই কৈছো যে আমাৰ সমস্যা বুলি ক'লে মই আগতে কৈছো ইয়াত বানপানী আৰু গৰাখহনীয়া যিবোৰ সমস্যা আছে সংকোচ নদীকে আদি কৰি ইয়াত সৰু সৰু নৈবোৰ আছে এইবোৰৰ কাৰণে কাম কৰিম। তাৰ পিছত দ্বিতীয়তে মই কৈ আছো যে আমাৰ ইয়াত 30% বিদ্যুতীকৰণ হোৱা নাই, এইটো কৰিব লাগিব। ৰাস্তা ঘাটৰ কাম এতিয়া মানে সম্পূৰ্ণকৈ হৈ উঠা নাই, কাৰণ যোৱাবেলি বিটিআৰ ইয়াত যিটো চৰকাৰ আছিলে হাগ্ৰামা নীতিৰ চৰকাৰ, সিহঁতে মানে ৰাইজৰ মূল্যবান ভোট লৈ কিনে যিটো শাসন কৰিবৰ কাৰণে সিহঁতে শুনালৈ সুযোগ পাইছিল, এইটো সঠিক দিশত সিহঁতে আগবাঢ়ি লৈ যাব পৰা নাই। তাৰ কাৰণে বিভিন্ন সমস্যাবোৰ ৰৈ গৈছে। গতিকে এই সমস্যাবোৰক এটাৰ পিছত এটাকে মানে লৈ পেলাই মই কাম কৰি যাম। এইটো সিহঁতৰ দোকান বন্ধ হয় নে নহয় এইটো সময়েহে ক'ব, কিন্তু আমি আজিৰ তাৰিখত যদি দেখিবলৈ পাওঁ নিশ্চয়কৈ বন্ধ হোৱাৰ দিশত চলিছে বিপিএফৰ দোকানটো। গতিকে নতুন দোকান উন্নয়নৰ যিটো দোকান তাত মিত্ৰজোঁটৰ দোকানত চবেই আহিব, কাৰণ আজি ৰাইজে বিচাৰে আমাৰ অঞ্চলটো মানে উন্নয়ন হ'ব লাগে, ইয়াত বেলেগ একো কাৰণ নাই। তাৰ কাৰণে ৰাইজে বিৰোধী দলক প্ৰত্যাখ্যান কৰিছে আৰু আমাৰ দলক মানে আঁকোৱালি লৈছে।